নমস্কাৰ, কে অনলাইন এডুকেশ্যনলৈ তোমালোকক মই স্বাগতম জনাইছোঁ। আজি নতুন এটা বিষয় থুলমূলকৈ আলোচনা কৰিম। এক্সাম পাৰপাছৰ লগত অতি বিশেষভাৱে জড়িত। অতি কম বয়সীয়া নন হোৱাইট মেন ব্ৰিটিছৰ প্ৰথম প্ৰধানমন্ত্ৰী ঋষি সুনক। তেখেত এজন ধনাঢ্য ব্যক্তি আছিল আৰু তেখেতে ৰাজনৈতিক জীৱনত পৰা তেখেতে বেছি জনপ্ৰিয়তা লাভ কৰে। কনজাৰভেটিভ দলৰ পৰা বৰিছ জনছনৰ প্ৰধানমন্ত্ৰী নেতৃত্বত তেখেতে বিত্তমন্ত্ৰী লাভ কৰিবলৈ সক্ষম হয়। লিজ ট্ৰাষ্টৰ পিছতে তেখেতে প্ৰধানমন্ত্ৰী লাভ কৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে। তেখেতে ক'ভিডৰ পেণ্ডেমিকৰ সময়ত 2020 তেখেতে জনপ্ৰিয়তা লাভ কৰে, কাৰণ তেখেতে বহুতো ধৰণৰ আঁচনি লঞ্চ কৰিছিল, তাৰ দ্বাৰা জনসাধাৰণৰ মাজত জনপ্ৰিয়তা শীৰ্ষ লাভ কৰিছিল। আৰু তেখেতৰ বিষয়ে আমি জানিম এতিয়া। তেখেতৰ জন্ম হৈছিল 1980 চনত 12 মে'ত জন্মগ্ৰহণ কৰে ইউনাইটেড কিংডমৰ চাউথাম্পটনত। তেখেতৰ পিতৃ আছিল জকবিৰ আৰু মাতৃ আছিল উষা, তানজানিয়া দেশৰ। তেখেতৰ অতীতৰ বিষয়ে আমি জানিব লাগিব। তেখেতৰ ককা আইতাই পঞ্জাৱৰ গুজৰাৱালা চহৰত বসবাস কৰিছিল। সেই সময়ত ভাৰতবৰ্ষখন আছিল ব্ৰিটিছৰ অধীনত। তেখেতে কৰ্মসূত্ৰে ককা আইতাই পূব আফ্ৰিকালৈ যায়। তাৰপিছত ঋষি সুনকৰ পিতৃ মাতৃয়ে পিছত কৰ্মসূত্ৰে ইউনাইটেড কিংডমলৈ যায়। তেখেতে কৰ্মজীৱিকা আছিল। ঋষি সুনকৰ দেউতাকৰ ডাক্তৰ আছিলে আৰু তেখেত ঋষি সুনকৰ জন্ম হৈছিল ইউনাইটেড কিংডমতে আৰু তেখেতে ইউনাইটেড কিংডমতে অক্সফৰ্ডত শিক্ষা গ্ৰহণ কৰে। তাৰপিছত ষ্টেনফৰ্ডত MBA কৰে। MBA কৰি থকাৰ সময়ত অক্ষতা মূৰ্তিক লাগ পায় আৰু অক্ষতা মূৰ্তিৰ লগত বিবাহত আবদ্ধ হয়। ইনফোচিছ কোম্পানীৰ মালিক নাৰায়ণ মূৰ্তিৰ জীয়েক অক্ষতা মূৰ্তি তেখেতৰ লগত বিবাহত আবদ্ধ হয়। যেতিয়া ষ্টেনফৰ্ডত MBA কৰি থকা সময়ত 2006 চনত লগ পাইছিলে আৰু পতিপত্নীয়ে তেওঁলোক দুজনে দম্পতীয়ে USA যায় বিজনেছ কৰিবলৈ লয়। তাতে ঋষি সুনকে গ্ৰীণ কাৰ্ড লাভ কৰিবলৈ সক্ষম হয়। তাৰপিছত নেক্সট ইউনাইটেড কিংডমলৈ পুনৰ ঘূৰি আহে আৰু গ্ল'বেল ইনভেষ্টমেণ্ট কোম্পানী আৰম্ভ কৰে। গ্ৰেট ব্ৰিটেইনত তেখেতে ধনাঢ্য ব্যক্তিৰ তালিকাত উপনীত হ'বলৈ সক্ষম হয়। 730 মিলিয়ন পাউণ্ডৰ অধিকাৰী হয়। ছানডে টাইমছ আলোচনীৰ জৰিয়তে ধনীৰ তালিকাত অন্তৰ্ভুক্ত হয় 22 নম্বৰ শীৰ্ষত। তেখেতৰ ৰাজনৈতিক জীৱনলৈ চালে আমি গম পাওঁ তেখেতে প্ৰথম 2015 চনত কনজাৰভেটিভ পাৰ্টিৰ প্ৰথম সদস্য হয়। তাৰপিছত বিত্তমন্ত্ৰী লাভ কৰে। 2015 চনৰ প্ৰথম হাউচ অৱ কমনৰ সদস্য হয় আৰু ক'ভিডৰ সময়ত ইট আউট টু হেল্প আউটৰ আঁচনিৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰে, কাৰণ বাৰ ৰেস্তোৰাঁ আদিত বস্তু খালে 50% গ্ৰাহকে দিবলৈ 50% চৰকাৰে বহন কৰিছিল। তাতে তেখেতে বহুতো জনপ্ৰিয় লাভ কৰে। তাৰপিছত 2016 চনত যেতিয়া 16-20 চনৰ ভিতৰত ব্ৰেক্সিট আহিল। ব্ৰেক্সিট মানে হৈছে ইউনাইটেড কিংডমে ইউনিয়ন ইউৰোপীয়নৰ পৰা বাহিৰ হয়। আৰু তাৰপিছত 2022ত বৰিছ জনছনে নিজে ৰিজাইন দিয়ে। তাৰপিছত লিজ ট্ৰাছ এজন মহিলা প্ৰধানমন্ত্ৰীয়ে মাত্ৰ 46 দিন থাকিয়ে প্ৰধানমন্ত্ৰীৰ পদত্যাগ কৰে। তাৰপিছত ঋষি সুনকে প্ৰধানমন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হয় বিনা প্ৰতিদ্বন্দ্বিতাৰে। প্ৰথম কম বয়সত প্ৰথম প্ৰধানমন্ত্ৰী ইউনাইটেড কিংডমৰ। তাৰপিছত প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম প্ৰধানমন্ত্ৰী তেখেতেই। এতিয়া আমাৰ প্ৰশ্ন আহিব পাৰে ঋষি সুনক কোনটো পাৰ্টিৰ সৈতে প্ৰধানমন্ত্ৰী লাভ